আহকচোন চাওঁ সৎ খৰিকটীয়া আৰু জলপৰীৰ কাহিনী। এসময়ত এখন গাঁৱত এজন দুখীয়া খৰিকটীয়া বাস কৰিছিল। তেওঁ প্ৰতিদিনে বনলৈ গৈ কাঠ কাটি জীৱন নিৰ্বাহ কৰিছিল। তেওঁ এজন সৎ আৰু পৰিশ্ৰমী মানুহ আছিল। এদিন তেওঁ নদী দাঁতিত গছ কাটি আছিল। এনেতে হঠাৎ তেওঁ কুঠাৰখন হাতৰ পৰা ওলাই নদীৰ পানীত পৰি যায়। কুঠাৰখন পানীৰ তলত গাঢ়ভাৱে ডুব গ'ল আৰু খৰিকটীয়া অতি চিন্তিত হৈ পৰিল। এনেতে হঠাৎ পানীৰ মাজৰ পৰা এগৰাকী সুন্দৰী জলপৰী আৱিৰ্ভাৱ হ'ল। তেওঁ স্নিগ্ধ স্বৰে খৰিকটীয়াক সোধে, "কি হ'ল? তুমি কিয় ইমান দুখী?" তেওঁ ক'লে, "মোৰ কুঠাৰখন পানীত পৰি গ'ল। মই এতিয়া একেবাৰে অসহায়।" জলপৰীয়ে তেওঁক সহায় কৰিবলৈ পুনৰ পানীৰ মাজলৈ যায় আৰু অলপ সময়ৰ পাছত এখন সোণালী কুঠাৰ লৈ আহে আৰু সুধিলে, "এই কুঠাৰখন তোমাৰ নে?" খৰিকটীয়াই কয়, "নাই, এইখন মোৰ নহয়।" জলপৰী পুনৰ পানীৰ তললৈ গৈ এবাৰ ৰূপালী কুঠাৰ লৈ আহিল আৰু আকৌ সুধিলে, "এইখন হয়নে?" তেওঁ স্পষ্টভাৱে কৈ দিলে, "নহয়, এইখনো নহয়।" শেষত জলপৰীয়ে পুনৰ আহি এখন পুৰণা কাঠৰ কুঠাৰ আগবঢ়ালে আৰু লগে লগে খৰিকটীয়াৰ মুখত হাঁহি বিৰিঙি উঠিল। তেওঁ ক'লে, "হয়, এইখনেই মোৰ আচল কুঠাৰ।" জলপৰী অতি আনন্দিত হ'ল আৰু তেওঁৰ সৎ আচৰণ দেখি তেওঁক তিনিওখন কুঠাৰ, সোণালী, ৰূপালী আৰু তেওঁৰ আচল কুঠাৰ উপহাৰ হিচাপে প্ৰদান কৰে। গল্পটোৰ শিক্ষা: সততাই সদায় ভাল ফল দিয়ে। সত্যত থাকিলে জীৱনত সদায় ভাল ফল পোৱা যায়।